নমস্কাৰ। ৪,৫০০ LPUP শিক্ষক পদৰ ডকুমেণ্ট ভেৰিফিকেশ্যন মেৰিট লিষ্ট লগতে 10 ফেব্ৰুৱাৰীৰ আগত ইয়াৰ নিযুক্তি দিয়াৰ কথা কৈছে, যিহেতু দিব পাৰিবনে নোৱাৰে সকলোখিনি তথ্য আজিৰ ভিডিঅ'টোত লৈ আহিছোঁ, গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। 10 ফেব্ৰুৱাৰীত যি নিযুক্তি দিয়াৰ কথা আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছে, সকলো পষ্টৰে নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰিম বুলি যিহেতু তেখেতে কৈছে, 10 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকৰ আমাৰ যিহেতু ৪,৫০০ পষ্টৰ আপোনালোকৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে। এইখিনি ডকুমেণ্ট ভেৰিফিকেশ্যন হ'বলৈ বাকী আছে। আপোনালোকৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন, আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন মই আপোনালোকক এটা ডেট দিছিলোঁ, 20 তাৰিখৰ ভিতৰত ইয়াৰ নটিফিকেশ্যন আহিব বুলি কৈছিলোঁ, কিন্তু আজি পৰ্যন্ত ইয়াৰ যি নটিফিকেশ্যন, অফিচিয়েল নটিফিকেশ্যন, সেইখিনি পাব্লিছ হোৱা নাই। হয়তো আজি হ'ব পাৰে, আপোনালোকৰ আজি কালিৰ ভিতৰত ইয়াৰ ডকুমেণ্ট ভেৰিফিকেশ্যন নটিফিকেশ্যন আহিব পাৰে। আমাৰ 10 তাৰিখৰ আগত নিযুক্তি দিয়াৰ কথা যিহেতু কৈছে, হয়তো এইখিনি পষ্টৰো দিব, আমাৰ সকলো পষ্টৰ দিয়াৰ কথা কৈছে, আমাৰ ৪,৫০০ পষ্টৰো হয়তো দিব। আমাৰ এইবাৰ যিহেতু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ আপোনালোকৰ পদ্ধতিটো বদলি কৰাৰ কথা কৈছে, তেওঁলোকে হয়তো এবাৰ নিউ প্ৰচেছত তেওঁলোকে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব, হয়তো এবাৰতে তেওঁলোকে এইখিনিৰ ফাইনেল মেৰিট লিষ্ট আপোনালোকক পাব্লিছ কৰিব। আমাৰ যিখিনি ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন হ'বলৈ বাকী আছে, হয়তো এবাৰেই তেওঁলোকে ভেৰিফিকেশ্যন কৰি আপোনালোকৰ ফাইনেল ৰিজাল্ট ঘোষণা কৰিব। তেনেকুৱা পদ্ধতিত হয়তো এইবাৰ যি ভেৰিফিকেশ্যন সেইখিনি হ'বলৈ গৈ আছে, হয়তো সেইকাৰণে পলম হৈছে। হ'লেও আপোনালোকে অপেক্ষা কৰক, আমাৰ আজিৰ দিনটো কালিৰ দিনটো অপেক্ষা কৰক, হয়তো আহি যাব পাৰে। আপোনালোকৰ এইকেইদিনতে আহি যাব, আপোনালোকৰ বেছি দিন নাই, আপোনালোকৰ এই 2 এদিনতে আপোনালোকে দেখিবলৈ পাব ডকুমেণ্ট ভেৰিফিকেশ্যনৰ নটিফিকেশ্যন। 10 ফেব্ৰুৱাৰীৰ ভিতৰত যদি নিযুক্তি দিবলগীয়া হয়, তেতিয়াহ'লে এইকেইদিনৰ ভিতৰত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'বই লাগিব, কাৰণ আমাৰ 10 ফেব্ৰুৱাৰী তাৰিখলৈকে বেছি দিন আৰু হাতত নাই। আপোনালোকৰ 20 দিন ধৰিব পাৰে, 20 দিন আছে 10 ফেব্ৰুৱাৰী তাৰিখলৈকে। আপোনালোকৰ এইকেইদিনতে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ যাব, আৰু যিহেতু নিউ প্ৰচেছত এইবাৰ হ'ব, আমাৰ অফিচিয়েল নটিফিকেশ্যন আহিলে আমি গম পাম কেনেকুৱা ধৰণৰ পদ্ধতিত এইখিনি ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। বৰ্তমান গম পোৱা হোৱা নাই যে এইখিনি ডকুমেণ্ট ভেৰিফিকেশ্যন কেনেকুৱা পদ্ধতিত হ'ব, গতিকে আপোনালোকে 2 এদিন অপেক্ষা কৰি দিয়ক, আপোনালোকে অফিচিয়েল নটিফিকেশ্যন পাই যাব। মই 20 তাৰিখৰ কথা কৈছিলোঁ, কিন্তু আজিলৈকে অহা নাই, হয়তো আজি কালিৰ ভিতৰত আপোনালোকে পাই যাব। আৰু নটিফিকেশ্যন অহাৰ লগে লগে মই আপোনালোকক জনাই দিম, আপোনালোকে তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। গতিকে আপোনালোকে ভিডিঅ'টো ইমান ধৈৰ্য সহকাৰে শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। সৰু ইনফৰমেশ্যনটো দিবলৈকে আপোনালোকক ভিডিঅ'টো বনালোঁ। গতিকে আপোনালোকে কমেণ্ট কৰি আছিলে ডকুমেণ্ট ভেৰিফিকেশ্যন নটিফিকেশ্যন অহা নাই এতিয়া বৰ্তমান পৰ্যন্ত, তাৰ বাবে ভিডিঅ'টো বনাবলগীয়া হ'ল। সকলোকে কমেণ্টৰ ৰিপ্লাই দিবলৈ সুবিধা নহয়, গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আজিলৈ ইমানেই, ধন্যবাদ।